আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ধুনীয়া ৰেচিপি বনাম এতিয়া, খচৰি। গতিকে পিঁয়াজৰ পৰা খচৰি, পিঁয়াজী নিচিনাকৈ খচৰি বনাম আজি আপোনালোকক দেখাই থাকিম। এতিয়া মই ইয়াত দেখিছে, ইয়াত বনাই আছোঁ ঘুগুনি। অলৰেডি মানে হুইচেল মাৰিলে, তাৰপিছত এতিয়া হ'ব, এতিয়া ফ্ৰাই কৰিম, ভাজি বনাম। তাৰপিছত এতিয়া কাটি ল'লোঁ মই এইটো মানে মই কাটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, আধা কেজি 1 কেজি মানে কাটি লৈছোঁ পিঁয়াজ বনাবৰ কাৰণে। যিহেতু বিক্ৰী কৰিমতো, সেইটো কাৰণে অকণমান বেছিকৈ বনাইছোঁ। 1 কেজিমান কাটি লৈছোঁ পিঁয়াজ। তাৰপিছত এতিয়া আৰু কি কৰোঁ আপোনালোকক সকলো দেখাম। গতিকে আপোনালোক প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া তেলখিনি দিম, এতিয়া ৰিফাইন তেল। এয়া জলকীয়া, নহৰু আৰু আদা খুন্দি লৈছোঁ। তাৰপিছত এতিয়া ইয়াত গোটা জিৰা গুটি দিম, তাৰপিছত আৰু গোটা মছলা দিম। এতিয়া কি দিম আপোনালোকে চাই থাকক। প্ৰথম দিছোঁ এয়া নহৰু আৰু জলকীয়া দিছোঁ, তাৰপাছত আদাটো দি দিছোঁ, তাৰপিছত ইয়াত গোটা মছলা অকণমান দিম। এইটো জিৰা, গোটা জিৰা অকণমান দি দিছোঁ, গোটা জিৰা। তাৰপিছত এতিয়া অকণমান হিলাই দিছোঁ। তাৰপিছত আৰু এতিয়া কৈ থাকিম, চাই থাকিব ভিডিঅ'টো। অকণমান ৰঙা হোৱাৰ পাছত আকৌ মই অকণমান নিমখ দিলোঁ। এয়া নিমখ দিছোঁ মই। তাৰপিছত এয়া মিৰ্চি পাউডাৰ, তাৰপিছত দিছোঁ এয়া দিছোঁ গৰম মছলা, তাৰপাছত অকণমান হালধি দিম। এতিয়া হালধি অকণমান দিলোঁ, তাৰপিছত এতিয়া আকৌ লৰাই দিছোঁ। এতিয়া অকণমান সিজাৰ পাছত এতিয়া আকৌ পিঁয়াজটো দি দিছোঁ। এয়া পিঁয়াজ প্ৰায় 1 কেজিমান দি দিছোঁ পিঁয়াজ। এতিয়া এইখিনি ৰঙা পোৱালৈকে অকণমান লৰাই থাকিব লাগিব। তাৰপিছত এতিয়া মই বেচন দিম। এইটো বেচনটো দেখাই দিছোঁ আপোনালোকক। এইটো হ'ল চানা বেচন হয়, চানা বেচন দিম। চানা বেচনটো অকণমান খাবলৈ ভাল, মানে এইটো ভিটামিনো আছে, স্বাস্থ্যৰ কাৰণেও ভাল। এতিয়া অকণমান ৰঙা পৰিছে, দেখিছেনে আপোনালোকে। এয়া পিঁয়াজটো অকণমান ৰঙা নিচিনা হৈ আহিছে লাহেকৈ, আৰু অকণমান ভাজিব লাগিব। তাৰপিছত বেচনটো দিম। বেচনটো আগতীয়াকৈ দিলে নহ'ব, কিন্তু অকণমান পাছত লেটকৈ দিব লাগিব। পিঁয়াজটো ৰঙচুৱা পোৱাৰ পাছতহে বেচনটো দিব লাগিব। এতিয়া অকণমান ঢাকি দিছোঁ।
আকৌ লৰাব লাগিব। এতিয়া আকৌ লৰাই দিছোঁ, লৰাই পিনি এতিয়া আকৌ বেচন দিছোঁ। এতিয়া হৈ গ'ল, ইতিমধ্যে ৰঙচুৱা পৰি গ'ল। বেচন অকণমান দিছোঁ। এয়া আপোনালোকে আলু পিটিকাও দিব পাৰে। তাৰপিছত ময়দাটো মাৰি লৈছোঁ। এইটো ময়দাটো মানে কি হ'ল, ময়দাটো মাৰোঁতে এটা ৰিফাইন তেল দিব লাগিব, ৰিফাইন তেল। তাৰপিছত এইটো মানে লাহেকৈ সানিব লাগিব। সানিব যেতিয়া গোটা বান্ধিব, এতিয়া দেখিছেনে এইটো গোটা বান্ধিছে, এনেকুৱা গোটা হ'ব লাগিব। তাৰপিছত অকণমানকৈ পানী দিব লাগিব। পানী দি পিনি ভাল ধৰণে দিবলৈ, এইটো মই মেনুৱেল পানী দিছোঁ, নৰ্মেল পানী। তাৰপিছত এয়া দেখিছেনে, একেল চল্ট হৈ গ'ল, ধুনীয়া হৈ গ'ল। এতিয়া অকণমান দেৰি কাৰণে 15 মিনিটৰ কাৰণে মই এতিয়া ঢাকি ৰৈছোঁ। ইয়াতে ঢাকি ৰৈছোঁ। এতিয়া ঢাকি পিনি এতিয়া আকৌ আনিছোঁ মই। এইটো ধুনীয়া হৈ গ'ল, একদম পূৰা মচমচীয়া। তাৰপিছত এয়া আকৌ গোটা কৰিলোঁ মই, এটা এটাকৈ গোটা কৰিলোঁ। 10টা বনাইছোঁ, 11টা বনাইছোঁ। এইটো নিজে খাবৰ কাৰণে এটা বনাইছোঁ, মানে 10টা মানে বিক্ৰী কৰিম, এটা নিজে খাবৰ কাৰণে। আৰু ওলাব তাৰপিছত বনাম। যে বনাই আছোঁ, এয়া দেখি আছে। ইমান পাতলা হ'লেও নহ'ব, ডাঠকৈ অকণমান লাগিব। সেইটো যেতিয়া আপুনি বেচনটো মাৰিব, তেতিয়া মানে অকণমান ডাঠ হ'ব লাগিব বস্তুটো।
মজা মজা আছে একদম খাবলৈ একদম মচমচীয়া। যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই বহুত ৰেচিপি লৈ আহিম আপোনালোকৰ আগত মানে দেখাবলৈ যত্ন কৰোঁ। গতিকে ফ্ৰাইড ৰাইচ, চাওমিন আৰু পকৰি, ঘুগুনি, ব্ৰেড চপ, কণী চপ এইবিলাক সকলো আৰু কেইবাটাও আইটেম মই বনাওঁ। গতিকে আপোনালোকক সকলো দেখাই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বটনটো বজাই দিব। তেতিয়া প্ৰথম আপোনালোকে ন'টিফিকেশ্যন সকলোবোৰ আগত পাব আৰু ভিডিঅ' চাই থাকিব পাৰে। জয়া অসম, আজিলৈ আহোঁ, বাই বাই।